প্ৰসংগ উচ্চতম ন্যায়ালয়ত NRC সম্পৰ্কীয় গোচৰৰ শুনানি। আজি 23 অক্টোবৰ 2018 ইংৰাজী তাৰিখে মাননীয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত NRCৰ বহু প্ৰত্যাশী শুনানি অনুষ্ঠিত হয়। দাবী আপত্তি পৰ্যায়ত 1951 চনৰ NRC 1971 চনৰ 25 মাৰ্চৰ তাৰিখৰ পূৰ্বে ভোটাৰ তালিকাৰ সহিত 5টা লিগেচি নথি ব্যৱহাৰ কৰিব পাৰিবনে নোৱাৰিব সেই সম্পৰ্কে শুনানি গ্ৰহণ কৰি আজিৰ শুনানি কালত মাননীয় আদালতে ৰাজ্যিক সমন্বয় শ্ৰী প্ৰতীক হাজেলাক অসম চৰকাৰৰ বিষয়া তথা অধিবক্তা, কেন্দ্ৰীয় চৰকাৰৰ বিষয়া তথা অধিবক্তা, বিভিন্ন সংগঠনৰ নেতৃত্বক কিয় এই 5টা লিগেচি নথি দাবী আপত্তি পৰ্যায়ত ব্যৱহাৰ কৰিব নোৱাৰিব সেই সম্পৰ্কে অহা 26 অক্টোবৰ 2018 ইংৰাজী তাৰিখে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰি বুজাই দিবলৈ নিৰ্দেশ দিয়ে। সমান্তৰালকৈ গোচৰৰ প্ৰতিপক্ষ প্ৰতিটো সংগঠনক শ্ৰী প্ৰতীক হাজেলাৰ প্ৰতিবেদন আৰু পাৱাৰ প্ৰজেক্ট প্ৰেজেণ্টেশ্যনৰ ওপৰত নিজৰ স্থিতি ও অভিমত তথা প্ৰত্যুত্তৰ লিখিত শপতনামা আকাৰে অহা 30 অক্টোবৰ 2018 ইংৰাজী তাৰিখৰ আগত মাননীয় উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। উল্লেখ্য যে শ্ৰী প্ৰতীক হাজেলাই যোৱা 22 অক্টোবৰ 2018 ইংৰাজী তাৰিখে 5টা নথি কি কাৰণত আবেদনকাৰীয়ে দাবী আপত্তি পৰ্যায়ত ব্যৱহাৰ কৰিব নোৱাৰিব সেই বিষয়ে দুখনকৈ গোপন প্ৰতিবেদন মাননীয় আদালতত দাখিল কৰিছিল। মাননীয় আদালতে শ্ৰী হাজেলাৰ দ্বিতীয় প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ লগতে প্ৰতিপক্ষ সকলো সংগঠনৰ অধিবক্তাক অহা 2 দিনৰ ভিতৰত বিতৰণ কৰিবলৈ মাননীয় আদালতৰ পঞ্জীয়কক নিৰ্দেশন প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰৰ এটৰ্নী জেনেৰেল, ৰাজ্য চৰকাৰৰ অধিবক্তা আমছু ও মৌলানা সৈয়দ আৰশ্বাদ মাদানীৰ নেতৃত্বাধীন জমিয়তৰ অসমৰ ৰাজ্যিক সমিতিৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল, সলমান খুৰ্ছিদ, ইন্দিৰা জয়সিঙে 5টা লিগেচি নথি কিয় ব্যৱহাৰ কৰিব দিব লাগিব সেই সম্পৰ্কে যুক্তি আগবঢ়াৰ চেষ্টা কৰোঁতে মাননীয় মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে অহা 1 নৱেম্বৰ 2018 ইংৰাজী তাৰিখে সমগ্ৰ দিন সকলো পক্ষৰে যুক্তি শুনিব বুলি নিৰ্দেশনা দিয়ে। আজিৰ শুনানিকালত আমছু আৰু মৌলানা সৈয়দ আৰশ্বাদ মাদানীৰ নেতৃত্বাধীন জমিয়তৰ অসম ৰাজ্যিক সমিতিৰ হৈ জ্যেষ্ঠ অধিবক্তা তথা সকলো উপদেষ্টা এই শুনানিকালত উপস্থিত থাকে। 5টা লিগেচি নথি বাকী 10টা লিগেচি নথিৰ সৈতে কি কাৰণত দাবী আবেদন কৰা সকলৰ বাবে প্ৰয়োজন বা ব্যৱহাৰ কৰিব দিব লাগিব সেই সম্পৰ্কে পূৰ্বে আমছু আৰু মৌলানা সৈয়দ আৰশ্বাদ মাদানীৰ নেতৃত্বাধীন জমিয়তৰ হৈ পৃথকে লিখিত শপতনামা মাননীয় আদালতত দাখিল কৰা হয়। আমছুৰ লিখিত যুক্তিও ইতিমধ্যে দাখিল কৰা হৈছে। আজি মাননীয় আদালতে নিৰ্দেশনা দিয়া অনুযায়ী আমছু আৰু মৌলানা সৈয়দ আৰশ্বাদ মাদানীৰ নেতৃত্বাধীন জমিয়তে অহা 30 অক্টোবৰ 2018 ইংৰাজী তাৰিখৰ পূৰ্বে পুনৰ শপতনামা দাখিল কৰিব। দুয়োটা সংগঠনে অহা 1 নৱেম্বৰ 2018 ইংৰাজী তাৰিখে মাননীয় আদালতে 1971 চনৰ 25 মাৰ্চৰ তাৰিখৰ পূৰ্বৰ বৈধ শুদ্ধ নথি থকা অসমবাসীৰ ভাৰতীয় নাগৰিকক সঠিক ন্যায় প্ৰদান কৰাৰ লগতে 1971 চনৰ 25 মাৰ্চৰ তাৰিখৰ পূৰ্বৰ বৈধ শুদ্ধ নথি থকা কোনো ভাৰতীয় নাগৰিকৰ নাম যাতে কোনো কাৰণতে বাদ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত দিব বুলি আশাবাদী। যদি আপোনালোকক মোৰ ভিডিঅ' পছন্দ হয় তেন্তে নিশ্চয় মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনকো প্ৰেছ কৰিব যাতে মোৰ সকলো লেটেষ্ট ভিডিঅ' আপোনালোকৰ ওচৰত সোনকালে যায় আৰু আপোনালোকে দেখিবলৈ পায়।